নমস্কাৰ মই নবিতা গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নবিতা ব্লগ এণ্ড টেষ্ট চেনেলটো। আজি মই দেখাবলৈ লৈছোঁ পায়স কেনেকৈ বনালোঁ। আপোনালোকে চাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া চাওঁ কেনেকৈ বনালোঁ। প্ৰথমতে এয়া গাখীৰ দি লৈছোঁ। গাখীৰ অলপ উতলিছে। এয়া বাচমতি চাউল। এতিয়া গাখীৰখিনিত তেজপাত, লং কেইটামান আৰু ইলাচি কেইটামান দি দিছোঁ। দিয়াৰ পিছত অকণমান লৰাই দিব। এতিয়া দিম চাউলখিনি। এয়া বাচমতি চাউল। এয়া আঙুৰ দিছোঁ, খিচমিচ আঙুৰ। এয়া উতলিছে অলপ। এতিয়া কাজু বাদাম দি দিছোঁ। অলপ এনেকৈ সিজিবলৈ দিব। লাগি ধৰিলে লৰাই দিব, তলত যদি লাগি ধৰে। মোৰ সিজা নাই, আৰু অলপ বাকী আছেগৈ সিজিবলৈ। এয়া মোৰ সিজি হৈ গৈছে 20 মিনিটমানৰ পিছত। এয়া মোৰ হৈ গৈছে 25 মিনিটমান সিজালোঁ এনেকৈ। প্লেটত দিয়াৰ পিছত ওপৰত কাজু বাদাম কেইটামান দি দিলোঁ। এয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।